আজি আমি আলোচনা কৰিম SBI বেংকৰ উইথড্ৰল ফৰ্ম কেনে ধৰণে ফিলআপ কৰে আৰু লগতে উইথড্ৰল কৰিবলৈ যোৱাৰ আগত কিছু কথা আমাৰ জনাৰ প্ৰয়োজন সেই কথাখিনিৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথমতে আমি কথাখিনি আলোচনা কৰি লওঁ তাৰ পিছত আমি কেনে ধৰণে উইথড্ৰল ফৰ্মটো ফিলআপ কৰে তাৰ বিষয়ত আমি চাম। প্ৰথম কথা হ'ল উইথড্ৰ কৰিব যাওঁতে পাছবুকখন লগত থকাটো প্ৰয়োজন নে? ইয়েস, উইথড্ৰ কৰিব যাওঁতে পাছবুকখন লগত থকাটো প্ৰয়োজন। উইথড্ৰল ফৰ্মৰ জৰিয়তে কোনো ব্যক্তিৰ একাউণ্টৰ টকা কেৱল একাউণ্ট হোল্ডাৰজনেহে উইথড্ৰ কৰিব পাৰিবনে নে অন্য কোনো ব্যক্তিয়েও উইথড্ৰ কৰিব পাৰিব? আনসাৰটো হৈছে ইয়েস আৰু নো দুইটা। কিয়নো উইথড্ৰ কৰিবলৈ যাওঁতে উইথড্ৰল ফৰ্মৰ জৰিয়তে কোনো ব্যক্তিৰ একাউণ্টৰ টকা একাউণ্ট হোল্ডাৰজনেহে উইথড্ৰ কৰিব পাৰিব, কিন্তু এনে ক্ষেত্ৰত অন্য ব্যক্তিও পাৰিব যেতিয়া ব্যক্তিজনৰ কোনো অসুস্থ হ'ব, তেখেত বেংকত গৈ উপস্থিত হ'বলৈ সক্ষম নহয়, তেনে ক্ষেত্ৰত তেখেতে বেংকৰ এখন লেটাৰ থাকিব, সেই লেটাৰখন ল'ব লাগিব, লেটাৰখন ফিলআপ কৰি তাতে তেখেতে লেটাৰখন লিখি তাত সিগনেচাৰ কৰিব লাগিব আৰু তেখেতে উইথড্ৰল ফৰ্মখন ফিলআপ কৰি তাতে সিগনেচাৰ কৰিব লাগিব, লগতে তেখেতৰ পাছবুকখন দিব লাগিব। সেই তিনিটা বস্তু তেখেতে যিজন ব্যক্তিক পঠাব তেখেতৰ হাতত দি পেলাই বেংকলৈ পঠাব লাগিব। তাৰপিছত বেংক কৰ্তৃপক্ষই লেটাৰখন চাব, উইথড্ৰল ফৰ্ম, পাছবুক তিনিটা বস্তু লৈ তেখেতে লেটাৰখনত থকা সিগনেচাৰ আৰু উইথড্ৰল ফৰ্মত থকা সিগনেচাৰ আৰু তেখেতসকলৰ কম্পিউটাৰত থকা তেখেতে একাউণ্টত থকা সিগনেচাৰ তিনিটা ভেৰিফাই কৰিব। তিনিটা যদি সিগনেচাৰ মিলে তেনে ক্ষেত্ৰত তেতিয়া বেংক কৰ্তৃপক্ষই তেখেতক উইথড্ৰটো দিব। তাৰপিছত হৈছে চেক ইস্যু হৈ থকা একাউণ্টৰ পৰা চেকবুক ব্যৱহাৰ নকৰি উইথড্ৰল ফৰ্মৰ জৰিয়তে টকা উইথড্ৰল কৰিব পাৰিনে? যদি পাৰিব তেন্তে মেক্সিমাম কিমান টকা উইথড্ৰ কৰিব পাৰিব? চেক ইস্যু হৈ থকা একাউণ্টৰ পৰা চেকবুক ব্যৱহাৰ নকৰি আপুনি উইথড্ৰল ফৰ্মৰ জৰিয়তে টকা উইথড্ৰল কৰিব পাৰিব আৰু মেক্সিমাম আপুনি উইথড্ৰল ফৰ্মৰ জৰিয়তে 50,000 টকাহে উইথড্ৰ কৰিব পাৰিব। তাতকৈ ওপৰত উইথড্ৰ কৰিব হ'লে আপুনি চেকবুক ইউজ কৰিব লাগিব, মেক্সিমাম 50,000। তাৰপিছত হ'ল এটা সেভিংছ একাউণ্টৰ পৰা আটাইতকৈ কিমান কম টকা, মানে এটা সেভিংছ একাউণ্টৰ পৰা আটাইতকৈ কম কিমান টকা উইথড্ৰ কৰিব পাৰিব উইথড্ৰল ফৰ্মৰ জৰিয়তে আৰু চেকবুকৰ জৰিয়তে? এটা সেভিংছ একাউণ্টৰ পৰা আপুনি আটাইতকৈ কম টকা 50 টকা, আটাইতকৈ কম 50 টকা উইথড্ৰল ফৰ্মৰ জৰিয়তে উইথড্ৰ কৰিব পাৰিব, চেকবুকৰ জৰিয়তেও আটাইতকৈ কম 50 টকা উইথড্ৰল কৰিব পাৰিব। এইখিনি প্ৰশ্ন এনেধৰণৰ প্ৰশ্ন উদয় হয় আমাৰ মনত, সেইখিনি প্ৰশ্ন আপোনাক উত্তৰ দিলোঁ আৰু এইখিনি আমি জানিবলগীয়া কথা। আৰু যদি ইয়াৰ উপৰিও আপোনালোকৰ কিবা জানিবলগীয়া কথা থাকে তেতিয়া মোক আপোনালোকে তলত কমেণ্ট কৰিব, মই তাৰ আনসাৰ দিবলৈ চেষ্টা কৰিম। এতিয়া আমি উইথড্ৰল ফৰ্মটো কেনেধৰণে ফিলআপ কৰে সেইটো চাম। বহু ব্যক্তি বা প্ৰায় ব্যক্তিয়ে জানে উইথড্ৰল ফৰ্মটো ফিলআপ কৰিব, কিন্তু তাৰ ভিতৰতো হয়তো কোনো দুই এক ব্যক্তিৰ অসুবিধা হ'ব পাৰে, গতিকে তাৰ কাৰণে মই সেই উইথড্ৰল ফৰ্মটো কেনেধৰণে ফিলআপ কৰে এবাৰ মই বস্তুটো দেখাই দিছোঁ বা বুজাই দিছোঁ। ইয়াতে আপোনাক দেখিছে নেম অফ একাউণ্ট হোল্ডাৰ, ইয়াতে আপুনি নামটো লিখিব পাৰিব। তাৰপিছত আপুনি লিখিব ডেটটো, যিটো তাৰিখত আপুনি উইথড্ৰ কৰিছে। তাৰপিছত আপোনাৰ পাছবুকত থকা একাউণ্ট নাম্বাৰটো ইয়াতে ফিলআপ কৰিব। তাৰপিছত আপুনি যিমান টকা উইথড্ৰ কৰিব তাতে এমাউণ্টটো লিখিব সংখ্যাৰে, তাৰপিছত লিখিব আখৰেৰে, ইয়াতে লিখি আপোনাৰ নিজৰ যিটো সিগনেচাৰ সেই সিগনেচাৰটো কৰিব। আপোনাৰ বেংক একাউণ্ট খোলোতে যিটো সিগনেচাৰ কৰিছিলে সেই সিগনেচাৰটো কৰিব আৰু ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব। আৰু এই সিগনেচাৰটো যেতিয়া আপুনি উইথড্ৰ কৰিবলৈ এখন ফৰ্ম জমা দিব তেতিয়া বেংক কৰ্তৃপক্ষই আপোনাৰ এই সিগনেচাৰ আৰু আপোনাৰ একাউণ্টত থকা সিগনেচাৰ দুইটা ভেৰিফাই কৰিব, মিলাব। যদি মিলে তেনে ক্ষেত্ৰতহে আপুনি টকা উইথড্ৰ কৰিবলৈ সক্ষম হ'ব বা আপোনাক টকা বেংক কৰ্তৃপক্ষই দিব। গতিকে এইখিনি কথা আজি আছিল, এইটোৱে আজিলৈ ইমানেই, এইখিনি ইনফৰমেশ্যন আছিল আপোনালোকৰ বাবে। যদি আৰু কিবা জানিব লগা থাকে তেতিয়া তলত কমেণ্ট কৰিব, কমেণ্টত মই তেতিয়া আনসাৰ দিবলৈ চেষ্টা কৰিম। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ প্ৰকাশ হাজৰিকা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে ইমানখিনি কষ্ট কৰাৰ ফলত এটা লাইকটোৱে হ'ল আচল কথা। যদি আপুনি লাইক কৰে তেতিয়াই মই নেক্সট ভিডিঅ' বনাবলৈ সক্ষম হ'ম।